Hello বন্ধু-বান্ধৱীসকল আপোনালোকে চাই আছে আসামিজ জ্ঞান ইউটিউব চেনেল মই আজি আপোনালোকৰ আগত অৱগত কৰিম এজন মানুহ কেনেকৈ সফল হ'ব বা সফলতাৰ আঁৰৰ কিছুমান ৰহস্য যদি আপুনি ৰাতি দেৰিকৈ শুৱে বা ৰাতি দেৰিলৈকে অদৰকাৰী টিভি বা মোবাইল ইউজ কৰি থাকে তেনেহলে এইবোৰ অভ্যাস আজিৰ পৰা এৰি পেলাওক আপুনি ৰাতিপুৱা সোনকালে খোৱা পাতি এৰক আৰু সোনকালে উঠাৰ অভ্যাস কৰক যিটো অভ্যাস এজন সফল ব্যক্তিয়ে ফলো কৰে আপুনি ৰাতিপুৱা সোনকালে উঠিলে আপোনাৰ মাইন্ড ফ্ৰেছ হ'ব এক্সট্ৰা সময় এক্সট্ৰা এনাৰ্জি যিবোৰ আপোনাক দিনটোলৈ পজিটিভ কৰি তুলিব আপুনি সদায় কিবা এটা নতুন শিকা বা নতুন কৰাৰ আগ্ৰহ কৰক কিয়নো শিকাটো একো লাজৰ কথা নহয় সকলোতে হৰা জিকা আছে বাৰে বাৰে খহি পৰাৰ পিছতো নিজৰ লক্ষ্যত উপনীত হোৱাটো এজন সফল ব্যক্তিৰ লক্ষ্য জীৱনত ৰিস্ক ল'ব শিকক মনৰ ভিতৰত থকা ভয়টো অতৰাই পেলাওক আগবাঢ়ি যাব শিকক মানুহে কি ভাবিব কোনোবাই বেয়া পাব নেকি এইবোৰ মনৰ পৰা অতৰাই পেলাওক মানুহ জন্ম হৈ আহোঁতে খালী হাতে আহে জীৱন বিদায় লৈ খালী হাতে ইয়াত হেৰুৱাৰ ভয় কৰিব কি আছে সেইকাৰণে জীয়াই থাকোঁতে এনেকুৱা কাম কৰক যাতে মৃত্যুৰ পিছত মানুহে আপোনাক মনত পেলায় মানুহে আপোনাৰ নাম লয় জীৱনত নিৰ্ণয় ল'ব শিকক আপুনি যদি নিৰ্ণয় ল'ব নোৱাৰে আপুনি জীৱনত আগবাঢ়িব নোৱাৰে কেতিয়াবা এনেকুৱা হয় আমি জব এটা কৰি আছো কিন্তু আমি নাজানো জবটোক লৈ আমি কিমান কমফৰ্টেবল কিমান সুখী আমি এটা ৰিলেশনশ্বিপত আছো কিন্তু আমি নাজানো আমি কিমান সুখী কিমান স্যাটিসফাই ৰিলেশনশ্বিপটোক লৈ বা ৰিলেশনশ্বিপটো পিছলৈ কি হ'ব আপুনি নিৰ্ণয় ল'ব শিকক ঢেৰ কিবা কিবি ভাবি নাথাকিব জীৱনত আগবাঢ়ি যোৱা এনেকুৱা এটা নিৰ্ণয় লওক যাতে সেইটো আপুনি সম্পূৰ্ণ কৰি আপুনি আপোনাৰ লক্ষ্যত উপনীত হ'ব পাৰে আপোনাৰ ধাৰণা আপোনাৰ আইডিয়া যি মনলৈ আহে আপুনি এখন নোটবুকত লিখি ৰাখক যিদৰে আমি স্কুলত নোটবুক ইউজ কৰিছিলোঁ তেনেদৰে আপুনিও লিখক কাৰণ এবাৰ মনলৈ অহা কিবা এটা ধাৰণা আপুনি যদি লিখি নথয় পুনৰ মনলৈ নাহিবও পাৰে আপোনাৰ সফল হোৱা এটা লক্ষ্য হেৰুৱাই পেলাব পাৰে আপুনি হাঁহি থাকিব শিকক সকলোৰেতো সুখ দুখ থাকেই ভাল থাকিলে বেয়াও থাকিব যদি আপুনি বেছিভাগ সময় দুখ বুলি কটায় আপোনাৰ মনলৈ নিগেটিভ থট আহিব সো আনন্দত থাকিব শিকক আপোনাৰ চিন্তাধাৰাবোৰ পজিটিভ হ'ব আপুনি এনেকুৱা এজন সফল ব্যক্তি হ'ব বিচাৰক যে আপোনাৰ সফলতা বা আপোনাৰ কৰ্মত আন মানুহৰ সহায় হয় আন মানুহৰ লাভ হয় আনক জীৱিকা দিয়ক আনৰ মুখত হাঁহি আনিব শিকক এজন ব্যক্তি সফল তেতিয়া হয় যেতিয়া নিজৰ লগতে 10 জনৰ প্ৰতি কাম কৰে 10 জনক আগুৱাই লৈ যায় আমাৰ ভিডিঅ' যদি আপোনাৰ ভাল লাগে চেনেলটো লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিব